ভালনে সকলোৰে মোৰ খবৰ ভাল টিপটপ সেইকাৰণে পিকনিক যাব পাৰিছোঁ আজি ভালুকপুং যাবলৈ ওলাইছোঁ এইটো অৰুণাচললৈকে যাম বুলি ভাবিছোঁ কি হয় নাজানো টাইমটো যদি হৈ যায় ফুৰিব যাম বৰফ চাব যাম এয়া আমাৰ বাছটো ট্ৰেভেলাৰ ইয়াত ৰখিছোঁ তেজপুৰ পাৰ কৰিলোঁ ক'ত থিয় হৈ আছোঁ নাজানো আমি আন্দাজত এয়া ৰ'দত থিয় হৈ আছোঁ চাহ খাম তাৰপিছত যাম আৰু চাই থাকিব দেই ভিডিঅ'টো স্কিপ নকৰাকৈ extra boiler là năng đường là পিকনিক প্লেচটো মই ভালকৈ দেখাই লওঁ দেই এইটো হৈছে পিকনিক প্লেচ এইটো পাথৰৰ ওপৰত বহি পেলাই খাব লাগিব ইয়াত চশমা চিবান্ধি নি বুব নেকি অ বেগলা আছে তো হাত ভৰি ধুবলৈ যাম ইফালে এইখিনিত এইবিলাক পানী ইমান চাফা নহয় নদীৰ ওচৰত যাওঁ ন দস্ত চলে 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 অনু তুমি এইবিলাক ল'বানে নাই শিলগুটিবিলাক কিয় ইমান ভাল লাগিছে এইবিলাক এভৰিৱান আহি পালোঁ ইয়াৰ নদীৰ ওচৰত অ' মাই গড ইমান ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা বতাহ আৰু পানীটো ইমান চাফা অ' মাই গড এইবিলাক শিলগুটিবিলাকো ইমান কিউট চব লৈ যাওঁ নিচিনা লাগিছে আৰু ভাগৰো লাগিছে এইটো নদীৰটো বেকগ্ৰাউণ্ডৰ পৰা দেখাই লওঁ দেই বহুত মজা লাগিছে ভালুকপুং নদীটো গাইজ মই এইটো পানীৰ নামিম দেই তাৰপিছত চাব আৰু কিমান চাফা আপোনালোকে দেখি পাব একদম মানে এইটো ফিল্টাৰ পানী হয় আৰু হাত ভৰি ধুই লওঁ ঘূৰাই আছিলে ন দূৰৰ পৰা আহিছোঁ যেতিয়া মই ট্ৰেভেলাৰত উঠিবই নোৱাৰোঁ ইমান একদম মানে ভাগৰ লাগিছে মোক ধুলে আৰু ভাল লাগিব আৰু চাওক ইয়াত মুখ ধুই লওঁ ইয়াত এতিয়া ফেচৱাছ আনিছে আৰু মুখ ধুব আৰু ইফালে লগাইছে পানীটো চাওক একদম মজা লাগিছে ঠাণ্ডা ঠাণ্ডা কুল কুল পানী ও মাই গড একদম মজা লাগিছে মই ফেচৱাছ ইউজ নকৰোঁ এনেকৈ পানী দি ধুই দিওঁ আৰু পানীবিলাক ইমান চাফা লাগিছে খেলি থাকিব মন যায় আৰু
भालुकपोंग नदी टू ये सब नज़ारा देखो इतना अच्छा लग रहा है यार। जो लोग कपल है ना वो लोग दूसरे में घूम रहा है और हम लोग सिंगल है ना अनु इधर देखो सिंगल जीवन या दादा दादा बहुत कष्ट कर माने भागर बेलेग हो जाए और पाथर ऊपर न रिक्स और माने लाहे लाहे लगे केयर कर लगे सो पालो इयालके चाबचोन नजाराটো ভাল লাগিছে নাই गाइस মানুহজনী কোলা হলেও মানে ৰদত থিয় হ'ব নোৱাৰো আৰু চকু মেল নহয় মোৰ সহ্য নহয় pisola se pisola मजा लगे मजा हाँ হৈ হৈ বহি আছোঁ ঘৰ যাবলৈ ওলাইছোঁ ইফালে ল'ৰাটো ছোৱালী হ'লেও আহিবলৈ ভয় লাগে ন ল'ৰাকেইজনক আনিব লাগে কিন্তু খাই লৈ কি অৱস্থা দেখাই আছোঁ দেই আপোনালোকক মই দেখাই আছোঁ কি অৱস্থা ইফালে ফটোগ্ৰাফাৰ ফটোগ্ৰাফাৰ দেখাই আছোঁ দেই অৱস্থাটো কি হৈ আছে ল'ৰাকেইজনৰ এইটো মোৰ খুৰা আৰু মোৰ ফ্ৰেণ্ড হয় ইনচামলে অৱস্থাটো কি হৈ আছে সিহঁতৰ এতিয়া ভয়হে লাগিছে আৰু ইফালৰ মানে বিয়াৰ 150 to 60 रुपी পায় ইয়াত সেইকাৰণে অভাৰ বেছি খাই ল'লে আৰু এতিয়া ঘৰত যাওঁ আৰু निपुण की मेरा ज़्यादा पे गया যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব তেন্তে বাই বাই